সকলোৱে ধনী হ'বলৈ বিচাৰে। ধনী হোৱাটো বহুত সহজো। কেনেকৈ আহকচোন জানো এই কাহিনীটোৰ জৰিয়তে। এদিন ৰাজু নামৰ এজন যুৱকে চাকৰিৰ পৰা ভাগৰে যুগৰে ঘৰলৈ যাবলৈ বুলি এখন লোকেল বাছত উঠিলে আৰু উঠিয়ে দেখে যে বহিবলৈ এটাও চিট নাই, পুৰা ভিৰ। যেনেকৈ আমাৰ গুৱাহাটীত খালী গাড়ী বুলি হেঁচা ঠেলাকৈ বহুতকে উঠাই লয়, ঠিক তেনেকৈ। তেতিয়া ৰাজুৱে ভাবিলে যে চিট এটা পাম বুলি ভাবিছিলোঁ, যি দেখিছোঁ হেঁচা ঠেলাত থিয়হিহে যাব লাগিব আৰু। তাৰ পিছতে এটা ষ্টপেজত এজন লোক নামিলে। তেতিয়া ৰাজুৱে ভাবিলে যে এই চিটটোনো কেনেকৈ পাম, কাৰণ সেই চিটটোৰ কাষতে আন এজন লোক থিয়হি আছিলে। নিশ্চিতভাৱে সেই চিটটোত সেই লোকজনে বহিব। কিন্তু এয়া কি হ'ল, সেই মানুহজনে সেই চিটটোত নবহিলে আৰু সেই মানুহজনে ৰাজুক ক'লে যে আহক আপুনি বহিব পাৰিব। ৰাজুৰ বৰ আচৰিত লাগিল, কিন্তু ৰাজুৰ বহিবলৈ বৰ মন গৈ আছিলে, সেয়েহে ৰাজুৱে বহি দিলে। তাৰ পিছত ৰাজুৱে সেই মানুহজনলৈ অলপ লক্ষ্য কৰিলে। তাৰপিছত পুনৰ আন এটা ষ্টপেজত যেতিয়া আৰু এজন মানুহ নামিলে, পুনৰবাৰ মানুহজনে নিজে বহাৰ সলনি আন এজন লোকক বহিবলৈ দিলে। এনেকুৱা গোটেই ৰাস্তাটোত ৪-৫ বাৰমান হ'ল। ৰাজুৰ প্ৰতিবাৰে আচৰিত লাগিলে আৰু ৰাজুৱে ভালদৰে মানুহজনলৈ লক্ষ্য কৰিলে আৰু মানুহজনলৈ চাই এনেকুৱা লাগিলে যে এজন সাধাৰণ মানুহ যিয়ে নিজৰ দিনটোৰ কাম কাজ কৰি ভাগৰুৱা হৈ ঘৰলৈ উভতি আহিছিলে। কিন্তু তেওঁ বহা কিয় নাছিলে? তেওঁ প্ৰতিবাৰে চিট পায়ো বেলেগক কিয় দি আছে? যেতিয়া শেষৰ ষ্টপেজটো আহিলে আৰু সকলো যাত্ৰী বাছৰ পৰা নামিলে, ৰাজু আৰু সেই লোকজনো নামিলে। ৰাজুৱে মানুহজনক সুধি পেলালে। ৰাজুৱে সুধিলে, শুনকচোন, আপুনি প্ৰতিবাৰে নিজৰ চিটটো বেলেগক দি থাকিলে নিজে কিয় নবহিলে? সেই ভদ্ৰ লোকজনৰ উত্তৰ শুনি ৰাজু আচৰিত হ'ল। মানুহজনে ক'লে যে মই এনেকুৱা সদায় কৰোঁ। ৰাজুৱে আচৰিত হৈ সুধিলে, সদায় কৰে? কিয় সদায় কৰে? তেওঁ ক'লে যে মই এজন বহুত সাধাৰণ মানুহ, বেছি পঢ়া শুনাও নকৰিলোঁ আৰু মোৰ বহুত টকা পইচাও নাই, কাৰোবাক কিবা এটা দিবলৈ একোৱেই নাই। আৰু এনেকুৱাত মই কাৰোবাক যদি কিবা দিব পাৰোঁ, সেয়া হৈছে একমাত্ৰ সৰু সৰু সুখ। সেয়েহে মই বাছত সদায় তাকেই কৰোঁ। যেনে ধৰক মই আপোনাক মোৰ চিটটো দি দিলোঁ, আপুনি মোক ধন্যবাদ দিলে আৰু তাৰ জৰিয়তে মই সন্তুষ্টি লাভ কৰিলোঁ যে আজিৰ দায়িত্ব মই সম্পন্ন কৰিলোঁ। এই সমাজখনৰ কাৰণে মই কিবা এটা কৰিলোঁ আৰু এই সন্তুষ্টিয়ে মোক বহুত সুখী কৰে আৰু ইয়াৰ পিছত বহুত ভালদৰে ঘৰলৈ যাওঁ আৰু নিজৰ পৰিয়ালৰ লগত সময় কটাওঁ। সকলোৱে ধনী হ'ব বিচাৰে, কিন্তু ধনী হোৱাৰ এই সহজ উপায়টো সকলোৱে বিচাৰি নাপায় ন? কাৰণ আমি যিমানেই ধন নঘটোঁ কিয়, যিমানেই ডিগ্ৰী লাভ নকৰোঁ কিয়, সেইবোৰে আমাক সুখী কৰাৰ গেৰেণ্টি ল'ব নোৱাৰে। কিন্তু যেতিয়া আমি কাৰোবাৰ বাবে কিবা এটা কৰোঁ, তেতিয়া আমি সেই সময়খিনিত বহুত সমৃদ্ধ অনুভৱ কৰোঁ। আচলতে দৈনন্দিন জীৱনত আমাৰ সকলোৰে হাতত এই মুহূৰ্তবোৰ আহে। আমি নিজকে বহুত সমৃদ্ধ অনুভৱ কৰিব পাৰোঁ কাৰোবাৰ বাবে সৰুকৈ কিবা এটা কৰি, নহয়নে? পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক, কুশলে থাকক। ধন্যবাদ।